हेलो एवरीवन नमस्कार আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ জনাইছো স্বাগতম। আজি আমাৰ ওচৰৰে ভাইটি ভণ্টিসকলে গোটেইকেইটাই মিলি আমাৰ ঘৰৰ পাছফালে পথাৰতে এটা খানা খাওঁ বুলি ললো। যিহেতু 2025 বৰ্ষটো যাবৰে হ'ল আৰু মাত্ৰ 10 দিনহে বাকি। এইবাৰ কিন্তু খানাটো আমাৰ সাডেনলি হোৱা নহয়, 1 উইক মানৰ আগৰ পৰাই আমি ভণ্টি মই পাতিছিলো। গতিকে আমাৰ প্লেনটোত সঁহাৰিজনে আমি ভাইটি ভণ্টিসকলে গোটেইকেইটাই মিলি খানাটো খাই দিওঁ বুলি ললো আজি। গতিকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই যাব। ভিডিঅ'টো বহুত বেছি লংও হৈছে, তথাপিও ভিডিঅ'টো স্কিপ নকৰাকৈ চাই। এয়া আমাৰ সব বস্তু ৰেডি কৰিলো। এয়া শান্তিক লৈ ষ্টেণ্ড লৈ সব এয়া ৰেডি কৰো। আলু কটাও হৈ গ'ল আৰু এইফালে জুই লগাই দিলো। এয়া চাহ খাবৰ কাৰণে একদম দেখ চেক উঠাই দিছো ধুনীয়াকৈ। তাৰপিছত এয়া মাংস আছে, তাৰপিছত এয়া আলু গুচাই পিঁয়াজ গুচাই আছে, আলু গুচাই হ'ল, পিঁয়াজো গুচাই আছে আৰু এয়া ইহঁতৰ ঠাণ্ডা পানী পিয়াহ লাগিছে, ইমানেই পিয়াহ লাগিছে তাহাঁতি ঠাণ্ডা পানী খাই আছে। আৰু এয়া আৰু এইবিলাক চানা টানা আছে, চাহৰ লগত খাম। তাৰপৰা ইয়াৰ তলত চাউলটো আছে। পিঁয়াজ কাটিছোঁ আৰু আলু কাটি হ'ল। পিঁয়াজ কাটি আছোঁ পুৰা। পিঁয়াজ কটাটোহে মুস্কিল, সেইকাৰণে সিহঁতি মোক দি দিছে, চকু পানী ওলাই যে। আমাৰ এতিয়া চাহ ৰেডি হৈ গ'ল। ইয়াত চাহৰ লগত খাবলৈ এইবিলাক বস্তু লৈ খাওঁকে ৰখি আছে, চব দেখিছে নাই, খামকে ৰখি আছে। মানে তেলো গৰম হৈ গ'ল, আলু চালু চব হৈ আছে। পিঁয়াজ কাটি হৈ গ'ল, এতিয়া পিঁয়াজ ঢালি দিম, তাৰপিছতে আৰু মাংসটো আগত বনাই ল'ম, তাৰপিছতহে ভাত। আমাৰ চোৱা মানুহ আছে, লগতে আমাৰ এয়া চব আৰু ৰেডি কৰি আছো দিয়া আৰু মানে বনাইছোহে, দিছোহে বাৰু সোৱাদে কেৰাহীত দিছোঁ আৰু দিব বাকী আছে আৰু এতিয়া। তাৰপিছত এহেঁতি খাই আছে টেঙাৰ কাৰণে যোগাৰ কৰিছে, চাহ খাই হৈ গ'ল। বাকী আৰু দুজনীমানক আনিব গৈছে, অকণমানি আহিব পৰা নাই, সিহঁতক আনিবলৈ গৈছে, টেঙা খাব। তাৰপিছত এয়া মাংস হ'লেহে আৰু ভাতটো পাতিম। মইহে ৰান্ধনি, একদম গৰমত থাকিব পৰা নাই, ধুৱাইছে খুব। সিহঁতি টেঙাও ৰেডি কৰিলে, ৰেড চিলি দি আহি আছে সিহঁতি। তেতিয়াহ'লে ডিছ হ'লে হৈয়ে যাবগৈ আৰু। এয়া আৰু দুটা আহিছে, এয়া অদিতি আৰু শংকৰ আহিবলৈ আছিলে, তাহাঁত দুটা আহি আছে। হৈ যাবগৈ ন দিছে। বায়ে বনাই আছে মাংস মানে মই বনোৱাত বৰ এটা ভাল নহয়, সেইটো কাৰণে একে দিছোঁ বনাবলৈ, এয়ে বনাইছে। টেঙা খাই আছে, টেঙা খোৱাখিনি দেখাই দে। এয়া টেঙা খাই আছে। এয়া টেঙা খাই ফিনিছ সিহঁতৰ। দিদি অনুভৱ কোৱা, মজা নে? বাবলি মজা নে? ভাইটিকণ মজা নে? চালাডৰ কাৰণে ৰেডি কৰা হৈছে, মানে চাটনিটো। মায়ে খুৰীও আহি পাই গ'লহি চাবলৈ আমাৰ খানা। এয়া চালাড ৰেডি কৰি আছে, সিহঁতি খৰি গোটাই আছে, সিহঁতি উৎপাত বেছি হৈছে। মানে কি জুই চব বনাই চাহ লাগিছে মোৰ নিচিনা চালাড চব বহি আছে, গোটেইখন ৰঙা হৈ গ'ল। এইফালে দাদাই জোকাইছে। হেল্ল' এভৰিৱান, ফাইনেলি আমাৰ পিকনিকটো হৈছেগৈ আৰু 80% হৈ গ'ল, 20% মান আছে। তাৰপিছত আমাৰ ভাতটো হৈ গ'লে আৰু সকলোবিলাক হৈ যাব, খালি বস্তুবিলাক একেবাৰে জেখেল মেখেল হৈ আছে। মানে চব একেবাৰে খাই বৈহে আৰু চব চাফা চিকুণ কৰি এয়া আমি দুজনীয়ে লাষ্টত আৰু ভিডিঅ'টো বোলো কণ্টিনিউ কৰোঁ। মানে তাহাঁতি চব সৰু ল'ৰা ছোৱালী যে, তাহাঁতি একো কৰিব নোৱাৰে, আমিহে কৰিবলগীয়া হৈছে। সেইকাৰণে মানে ভিডিঅ'ত বেছিকৈ লাগি থাকিব পৰা নাই। কেমেৰাটো ষ্টেণ্ডডালত এনেকৈ লগাইছোঁ আৰু তাৰপিছত আমি পূৰা খানা বনাই আছোঁ। এয়া জুইটো চেক কৰি থাকিবলগীয়া হৈছে, জুই মানে খৰি আৰু নিজে কাটাহে আমি। আৰু সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জনালোঁ। আৰু এতিয়া 2026টো যাতে সকলো যাতে যায়, ভাল হওক সকলোৰে, সেইটোকে আশা কৰিছোঁ। আৰু
পটককৈ আমাৰ খানাটো একেবাৰে শেষলৈকে চাই গৈ থাকক ভাতো ৰেডি হৈ গ'ল আৰু তাৰপিছত মাংস ৰেডি হৈছে তাৰপিছত এয়া চালাডো ৰেডি কৰিলে মাংসখিনি এতিয়া দেখাই দে অকণমান সেইটো এতিয়া চবে সকলোৱে খাই চুচি বাচি আদায় কৰি দিলে এইফালেও পাত পৰি আছে দেখিছে নহয় আমি চাফা কৰিবলৈ হোৱা নাই খাই কেনেকুৱা লাগিলে কোৱা চবে আমাৰ বস্তু চাফা কৰিবলৈ আছে ভাল লাগিলে খাই কেনেকুৱা লাগিলে মজা যদি চবে বাবে কৰে ওপৰলৈ